নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু যোৱাকালি ৰাতি বা আহিলে আমাৰ ডাঙৰ বা আৰু মই এতিয়া অলপ বজাৰ কৰিবলৈ ওলাই আহিছোঁ। এয়া কাপোৰৰ দোকানত সোমাইছোঁ, অলপ কাপোৰ দুটামান ল'ব লগা আছে। আৰু কাপোৰ চাই মেলি দুটামান লৈ ল'লোঁ দৰকাৰী কাপোৰ। আৰু এতিয়া কসমেটিকৰ দোকানত আহিছোঁ, ইয়াতো দুটামান বস্তু ল'ব লগা আছে। তাৰপাছত গেলামালৰ দোকানত যাম, বিস্কুট কিবা কিবি ল'ব লগা আছে। তাৰপাছত যাম ঘৰ, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া পালোহি ঘৰৰ বস্তু কিবা কিবি বজাৰ কৰিব লগা আছিলে, বজাৰ কৰি আহিলোঁ। আৰু এটা ঘিউ আনিলোঁ মোৰ কাৰণে, তাৰপাছত এনেকৈ কিবা কিবি আনিলোঁ আৰু বস্তু। আৰু এয়া নাইটি দুটামান আনিলোঁ, আৰু কসমেটিকৰ দোকানৰ পৰা কিবা কিবি আনিলোঁ এনেকৈ। আৰু বজাৰ কৰি অহাৰ পাছত চাহ খালোঁ। আৰু এইফালে টেঙা আনি থৈছে আমাৰ সৰহকৈ, গৰমত টেঙা খোৱা হয় আমাৰ ঘৰত পূৰা। তাৰপাছত এইফালে চবে বহি কথা পাতি আছে, বাহেঁতি বিটুহেঁতি। এটা বস্তু দেখাম আপোনালোকক। আৰু এইটো বায়ে নিজে বনাই আনিছিলে আমাৰ ঘৰৰ কাৰণে। এইটো জুমু হয়, বায়ে বনাব জানে এনেকুৱা। আৰু এইটো মোৰ বহুতেই মৰম লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। ভাত বনাব টাইমছে আৰু ভাত বনাম, ভাত কিবা কিবি বনাম, গৰমত চিম্পুলকৈ কিবা বনাই খাম আৰু। আৰু এইফালে মায়ে কাটি আছে ঔটেঙা দাইল বনাম। আৰু ঔটেঙা খাই বাৰু কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। বৰ একেবাৰে হেৰি দেই, দুটা ডাউক পোৱালি মোৰ, এই দুটা আমাৰ গগৈয়ে আকৌ ডাউক পোৱালি নাম দিছোঁ। আজি তহঁতি দুটা আমাৰ ঘৰত থাকিবি দেই। আজি সৰু মাছ বনাম, তাৰপিছত থাকিবি তেতিয়াহ'লে। তাৰপিছতে ঔটেঙাই মচুৰ দাইলে, কাইলৈ থাকিবি দেই। ঔটেঙাই মচুৰ দাইলে বনাম, চব্জি কাটিছোঁ এতিয়া বৰ্তমান। তাৰপিছত আকৌ সৰু মাছে বিলাহীয়ে পিঁয়াজে জলকীয়া বনাব। তাৰপিছত আৰু দাইল বনাবলৈ এয়া কাটি লৈছোঁ, ভাত কেৰেলা, আলু, ঔটেঙা মায়ে কাটি দিছে। এয়া দাইলতে দি দিম। আৰু গৰমত যি টি বনাই থাকিব মন নাযায়, এনেকৈ খাই ভাল লাগে। ঔটেঙা দিয়া দাইল আৰু আলু আৰু ভাত কেৰেলা দাইলৰ পৰা কাঢ়ি পেলাই আনি পিটিকা বনাম। তাৰপাছত এইফালে সৰু মাছ আছে, মায়ে বনাব সৰু মাছকেইটা। আৰু এইফালে মায়ে বনাই আছে, গাজ টেঙা আছিলে নতুনকৈ থোৱা, তাৰে অকণমান দি দিছে ইয়াতে। ভাল লাগে গোন্ধটো গাজ টেঙা দিলে। আৰু এনেকৈ আমি আজি ৰাতিৰ সাজটো খাম। গৰমত কিবা কিবি ধেৰ বনাই মেলি খাই থাকিবও মন নাযায়, এনেকৈ চিম্পুলকৈ কিবা এটা বনাই মেলি খাওঁ আৰু ঘৰৰ মানুহকেইটা থাকিলে।